আজি পেটলৈ মতটো নাখাবি কেৱল লৈ খাম দাদা মই যাওঁ নেকি Okay, thank you so much. See you in the tomorrow morning. Morning. Ja morning ako lupa ko to karo kaya mo manubita. Kuriya dada hat beya hobi eta modor kana message din na kuriya. Karon amar soli gile beya hoba je jai ase. Ajikali ki hoichi manubila ka japot chakate ma napai. Kebol pai Rajanigonda KP Shikhar Bimol. Kibar honchi ko to khuli lo khoso mai upor diki kori ulei dei. He dhwatu lota amar uthi aha nobogasoner light to ui jai. Kintu gom na pai hone noy baru. Khai sobai kintu. মাকৰ আছে বাপক আছে তাৰ বিছৰ কাছা কাছি কাৰণ বেয়া বস্তুটো খোৱাৰ লগে লগে ওপৰত লাগি যাব লগা হয় জিন্দিগি চিন্তা আপোনাৰ 40 টকাতে বঢ়িয়া খানা হলম টকা ভৰিহে পাক খাই না হাড়হে পাক খাই আৰু বাকী পাক খাই হিচাপে নাই গতিকে সেইবিলাক বস্তু খোৱা মানুহ আছে কাৰণে আজিকালি মানুহবিলাক ন বছৰ লাগি ধেৰ নাখায় ইয়াতে চালমৰা বুঢ়া কিছুমান দেখা পাইছোঁ আৰু এই বুঢ়াবিলাক অনুষ্ঠানটো হৈ আছে কাৰণে অনুষ্ঠানটো ভাল হৈ আছে আৰু বেয়াটো কোৱা নাই আপোনালোকে কেনে পাবই বেয়া আৰু আমাৰো বহুত বেছি ভাল লাগিল আপোনালোকৰ মাজত আহিব পাই অনুষ্ঠানটো বহুত বেছি দীঘলীয়া নকৰো যিহেতু বহুতো শিল্পী এতিয়াও বাকী আছে গান গাব আপোনালোকে গান উপভোগ কৰিব আৰু আমাৰ এটা গান আপোনালোকৰ শুনিছিল নে বাৰু ঠাণ্ডা ফাটে চাল ইনষ্টাগ্ৰামৰ মান কি ছবি হিহঁতৰ বগাগাল শিখৰ খোৱা দাঁত নুহুন তোৰ মাত এই গানটো বেছি বেছি নকৰবি তই চেণ্ডেল উঠাংগাত এই গানটো এটা লগাই দিব আমি নাচিম আপোনালোকে নাচিব লাগিব জোচটো ইমান কমি আছে আপোনালোকৰ কিহৰ কাৰণে বাৰু ৰাতি হৈছে সবৰে কমিটি লেকচাৰ বা পাহাৰই আমাৰ এটা খিটেকে গান চাই ভাল পায় না আমাৰ চিপিয়া খান চাই ভাল পায় বাৰু খিটেকে চাব লাগিব চিপিয়া চাব লাগিব মনোৰঞ্জন দিব লাগিব দাদা হয় দাদা দেখা নহয় তোকে দিছে আকৌ ক'ব পৰা নাই ফাৰ্ষ্টত কম নহয় আকৌ বুন্দিয়াক চাওঁ আহোঁতে আহোঁতে আহি মৰা দে আপোনাৰ মৰা ফুটি বাকী নাই আকৌ তাৰ কালি ইয়াতে বিয়াখন পাতি যাওঁ নেকি তাক চিঠা ভাস্কৰ ভাস্কৰ দা ইফালে কিবা কৈছে সি ধুনীয়াকৈ কিবা এটা কথা কৈছে সম্বৰ্ধনা দিব লাগিব বুলি দিব পাৰিব ভাস্কৰ দা বঢ়িয়া বিয়া কাম গান চলি এতিয়া হা জয় জয় কলকা বাহাৰ আহি এনেকুৱা দুডালমান আছে বহুত ধুনীয়া গাড়ী ধুনীয়া লগত নিমিব নেকি বাৰু ৰাইজ নিমিব না আৰু ভাস্কৰদা বিয়াখন সোনকালে হ'ব লাগিব কিন্তু আৰু যুগ্ম জীৱনৰ শুভেচ্ছা লাগিছে বিয়া হৈছেনে নাই ভাস্কৰদা হোৱা নাই বাবা বন্ধ নকৰে ভাই কোনে দিলে কিবা কণালৈকে কিবা ডিবেট কৰি আহে এইখিনিতে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ ভাঙা টিভি কৌতুক গোষ্ঠীক ভাঙা টিভি কৌতুক গোষ্ঠীৰ হিতেকাই খ্যাত দীপজ্যোতি ডেকাক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰী পবিত্ৰ নাথে পবিত্ৰ ডেকাক নমস্কাৰ দিয়া আপোনালোকৰ দেওঁ বেয়া কৈছে না অসমীয়া এটা মাৰে ভুচি উঠা বেয়া বুলি ব্যৱহাৰ লাগি কাপোৰ দি থাকিব মন পবিত্ৰ নাম অপবিত্ৰ নকৰিবি আৰু এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য ভাস্কৰ আছে নহ'লে হৈ বাৰিষা গাঁৱৰ আঞ্জা দাবীটো ধন্যবাদ বাবা ৰামদেৱা কৈছিলে ভাস্কৰ দা যোনে নেকি কইনা কথা মতে উঠা বহা কৰে সি বোলা বিজ্ঞাপন নকৰিলেও হৈ বিয়াৰ পিছত এইবাৰ আমি সম্বৰ্ধনা জনাম ভাঙা টিভি কৌতুক গোষ্ঠীৰ ভুজিয়া নামেৰে জনপ্ৰিয় এনিছা ডেকাক তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰী জন্মণি নাথে জন্মণি নাথক আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ আমন্ত্ৰিত কৌতুক গোষ্ঠীৰ বুন্দিয়া নামেৰে খ্যাত অনামিকা ডেকা তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন কমিটিৰ সদস্য শ্ৰী ৰবীন ৰায়
ভাঙাদেৱী কৌতুক গোষ্ঠীৰ গুণদিয়া নামে খ্যাত অনামিকা দেখা তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য ৰবীন ৰায়। এইবাৰ আমি সম্বৰ্ধনা জনাব লৈছোঁ আমাৰ কৌতুক গোষ্ঠীৰ সকলো নামেৰে খ্যাত অমৰেন্দ্ৰ বৰুৱা। তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ অন্যতম সদস্য শ্ৰী জগদীশ দাসে। কি কৰে মাজতে হস্ত হ'বনে নাই একো নকোৱা নহয় নৰা একোহে গৈছে বুলি কোন কোৱাতে মাতো দিবি আকৌ তোৰ কথা নুশুনিব মোৰ কথা নুশুনে মৰা ঘড়ীটো পিন্ধি আছে কেতিয়াবা সুধি আছো কেইটা বাজিলে 9টা বাজে খোৱা নাই খাই আহোঁতে আপুনি বহুত পলম কৰি মই পলমকৈ অহা নাই 2 মিনিট অকণ আৰু বেছি ৰাইজৰ পৰা আজি গালিয়ে খাব লাগে নেকি? নাই গাড়ী নাথাকে ফোনটো জ্বলাই পেলাই ফোনটো নালাগে এই নহয় এইখিনি জেগাতে আহি পেলাই গুগল মেপ দিছে এই মকৰা ঘূৰাই দি ঘূৰি আছোঁ আহি পেলাই সেইখন মোৰ মঞ্চত মুখ মেলি চাই আছোঁ কেতিয়ানো মাতে বুলি এতিয়া ওচৰতে প্ৰগ্ৰেম আছে অলপমান বাদ এইখিনিত আহিব নাই সিহঁতক কোনো লোৱাহে শব্দ নাই এইখিনি জেগাত নাম নকয় কাৰো নাম নকয় বুলি ভাবিছোঁ ওচৰতে প্ৰগ্ৰেম হৈ আছে পিছত এটা ফোন কৰোঁতে গম পালে অলপমান আগত আহ বুলি ক'লা আহি পেলাই ভাল লাগিল এতিয়া ধুনীয়াকৈ শুই এটা ৰখি আছে হয়নে যাই কিন্তু এতিয়া অন্তৰ হৈ ওচৰতে নাথাকে এই হাঁহি আছে